खुलुमबाय के प्रडाक्शननि बर' रादाबाव आं कनक चन्द्र बर'आ गासै नायगिरि नोंथांमोनखौ बरायबाय। दिनै अदालगुरियाव गोदानै देरहालांनाय मंगलदै लकसभा समस्तिनि MP दिलीप कुमार शइकियाखौ बरायो। बे बरायनाय हाबाफारि मेला अदालगुरि विष्णु राभा भवनाव जानानै थाङो। मेलखौ सामलायो BTCनि EM लोमसाव दैमारिया। बे बरायनाय हाबाफारि मेलखौ खुंफुङो जथाय BJP आरो BPF राजखान्थि दोलोआ। कलाइगाव विधानसभा समस्तिनि MLA महेश्वर बर', माजबाद विधानसभा समस्तिनि MLA सरन बर', BTCनि लेङाइ बुंथिगिरि नेरसोन बर', लोगोसे BTCनि MCLA बिथांमोनाबो बाहागो लाफैयो। अदालगुरि जिल्ला BPF आरो अदालगुरि जिल्ला BJPनि आफादगिरि नेहाथारिजों लोगोसे गोबां मावथि बिबानगिरिफोरा बाहागो लानायखौ नुनो मोनो आरो गोबां रायजो राजाफोराबो बाहागो लाफैयो। गोदानै देरहालांनाय 2019 मायथाइनि लकसभा मंगलदै समस्तिनि MP दिलीप कुमार शइकिया बिथांखौ BPF, BJP, जिल्ला आफाद आरो बर' थुनलाइ आफाद, अदालगुरि असम साहित्य सभा अदालगुरि लोगोसे गोबां संगठननिफ्राय बरायो। मंगलदै लकसभा समस्तिनि बिजाथि दिलीप कुमार शइकिया दिनैनि बराय मेलाव गासै रायजो राजाखौ बिथांखौ भट होनानै देरहानायनि थाखाय बिथाङा गासैनोबो साबायखर बावहरो आरो गोजोन हामलायनायखौ बावहरो। लोगोसे बिथाङा गाव मावनो हानाय बायदि बिथाङा खामानिखौ मावगोन होननानै बुंथिना लायो। लोगोसे अदालगुरि जिल्ला BPF, अदालगुरि जिल्ला BJPनि गासै मावथि फारिया बिबानगिरि बिथांमोननोबो बिथाङा रोजा रोजा साबायखर बावनानै बिथाङा बिबुंथि लाखियो। नमस्कार, खुलुमबाय। मैं बेसि दीघलीयाকৈ नकওঁ, 5 পৰা 7 মিনিটৰ ভিতৰত মোৰ ভাষণ সমাপ্ত কৰিম। আজি বিশেষ সম্বৰ্ধনা সভাৰ সন্মানীয় সভাপতি মহোদয়, BTCৰ EM শ্ৰদ্ধেয় নীলমাৰী ডাঙৰীয়া, আমাৰ মাজত আজি উপস্থিত থকা মাছবাদ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা যুৱ BPFৰ সন্মানীয় সভাপতি চৰণ বড়ো ডাঙৰীয়া, কলাইগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধেয় মহেশ্বৰ বড়ো ডাঙৰীয়া, আমাৰ আজি সভাত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় জিলা সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো ডাঙৰীয়া, BTCৰ EM শ্ৰদ্ধেয় অলিন্দ্ৰ কুমাৰ মুছাহাৰী ডাঙৰীয়া, BTCৰ প্ৰাক্তন MCLA EM ব্ৰহ্ম ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক মাছবাদ বিধানসভা সমষ্টিৰ শ্ৰদ্ধেয় ব্ৰহ্ম ডাঙৰীয়া, MCLA সুৰেশ তাঁতী ডাঙৰীয়া প্ৰমুখ্যে আজিৰ সভাত BTCৰ বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰি থকা সন্মানীয় শ্ৰদ্ধেয় সুধীবৃন্দ, আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ BPF দলৰ কেন্দ্ৰীয় ৰাজ্যিক জিলা ব্লক মণ্ডল সমিতিৰ বিভিন্ন স্তৰৰ সন্মানীয় বিষয়ববীয়াসকল, উপস্থিত বিভিন্ন ওদালগুৰি জিলাৰ দল সংগঠনৰ সন্মানীয় নেতৃবৃন্দ, ভাৰতীয় জনতা পাৰ্টি BPF অগপৰ সন্মানীয় তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আৰু আজি সভাত উপস্থিত থকা ওদালগুৰি জিলাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, জয় জয়তে মই আপোনালোক আটাইলৈ মোৰ আন্তৰিক কৃতজ্ঞতা, ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ। যোৱা নিৰ্বাচনত আপোনালোকে ওদালগুৰি জিলাৰ 4টা বিধানসভা সমষ্টিত যি ধৰণে আপোনালোকে আমাক আশীৰ্বাদ, মৰম আৰু চেনেহ দিলে, এয়া আমাৰ জীৱনৰ কাৰণে এক স্মৰণীয় দিশ হিচাপে সদায় মনত থাকিব। বহুতে কৈছিল ওদালগুৰি জিলাত খুব বেছি লিড যদি হয় 40,000 পৰা 50,000 হ'ব, আশা তেনেকৈ কৰিছিলে মোৰ। কিন্তু মোৰ বিশ্বাস আছিল বা আমাৰ বহুতৰ বিশ্বাস আছিল যে ওদালগুৰি জিলাত আমি কমেও 1.5 লাখ ভোটৰ লিড পাম, এনেকুৱা এটা অংক আমি কৰিছিলোঁ। বিভিন্ন বুথৰ পৰা যি তথ্য আমি পাইছিলোঁ
কাৰণ BTCৰ ইলেকশ্যন বেলেগ, MLA ইলেকশ্যন বেলেগ আৰু লোকসভা ইলেকশ্যনো বেলেগ। তো লোকসভা ইলেকশ্যনত মানুহে স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰ গঠন কৰিব পৰা দলক প্ৰাধান্য দিয়ে। বহুতে ভাবিছিল প্ৰদীপ দৈমাৰী ডাঙৰীয়াও 2-3 লাখ ভোট পাব, হয়নে? এনেকুৱা ধৰণৰ অংক তেওঁলোকে কৰিছিল, কিন্তু আমি আমাৰ যি অংক কৰিছিলোঁ প্ৰায় 1.5 লাখ ভোটত আমি 4টা সমষ্টিত আমি মাৰ্জিন বা লিড পাম, আৰু আমি আচৰিত হৈছোঁ প্ৰায় 1,40,000 ভোট মোটামুটি ওদালগুৰিৰ 4টা সমষ্টিত আমি লিড পাইছোঁ। মোৰ যি লিড 1,38,545টা, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীতকৈ মই ইমান ভোট বেছি পালোঁ, আৰু এই বেছি পোৱা ভোটখিনিয়ে হৈছে আমাৰ ওদালগুৰি জিলাৰ 4টা সমষ্টি। গতিকে ওদালগুৰি জিলাৰ প্ৰতিগৰাকী ভোটাৰক তিনিওটা দলৰ সন্মানীয় বিধায়ককে ধৰি নেতৃবৃন্দ মই নতশিৰে মই মোৰ শ্ৰদ্ধা আৰু ভক্তি আৰু আন্তৰিক আকৌ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষ ক'ব লগা নাই, মই এতিয়া নতুন সাংসদ, এই সংসদৰ মজিয়াত মই এই আমাৰ জিলাখনৰ আমাৰ সমষ্টিটোৰ বিশেষকৈ যিবিলাক দীৰ্ঘদিনীয়া যিবিলাক বিষয়, উন্নয়নমূলক বিষয়, এই বিষয়বিলাকক যি ধৰণে উপস্থাপন কৰিলে আমি তাৰ পৰা ফল পাম, ৰিজাল্ট পাম, সেই ধৰণে মই সংসদৰ মজিয়া বা সংসদৰ বাহিৰত আমাৰ প্ৰায় 70টামান কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াটো আছে। গতিকে সকলোৰ লগত এটা সম্পৰ্ক স্থাপন কৰি তেওঁলোকক আমি আমাৰ এই অঞ্চলৰ যিবিলাক উন্নয়নমূলক বিষয়, এই বিষয়বিলাকক যাতে শীঘ্ৰে যাতে সমাধানৰ যাতে ৰাস্তা আমি উলিয়াব পাৰোঁ, বিভিন্ন আঁচনি যাতে প্ৰস্তুত কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বিভাগে, তাৰ কাৰণে মোৰ চেষ্টা নিশ্চয় থাকিব। ইয়াত কোনো মই কৃপণালি নকৰোঁ বন্ধু বান্ধৱীসকল। আমি জানো ওদালগুৰি জিলাখন আমি এক্সপাৰেশ্যনেল ডিষ্ট্ৰিক্ট, পিছপৰা এখন জিলা, বা দৰং জিলাখনে এক্সপাৰেশ্যনেল ডিষ্ট্ৰিক্ট, পিছপৰা এখন জিলা মোৰ মঙলদৈ লোকসভা সমষ্টিৰ ভিতৰত। গতিকে এই এক্সপাৰেশ্যনেল পিছপৰা জিলা দুখন, বিশেষকৈ এই জিলা দুখনৰ সামগ্ৰিক উন্নয়নৰ বাবে আমি এটা টিম হিচাপে, টিম মঙলদৈ হিচাপে আমি কাম কৰিম। আমাৰ 9জন বিধায়ক আছে, 4জন BPFৰ, 4জন BJPৰ, 1জন AGPৰ। গতিকে 9জন বিধায়কে যদি সাংসদৰ লগত হাতে হাত মিলাই, কান্ধত কাম মিলাই, ৰাজ্য চৰকাৰখন যিহেতু আমাৰ, কেন্দ্ৰীয় চৰকাৰ যিহেতু আমাৰ, গতিকে আমি সকলো এটা টিম স্পিৰিটত একেলগে আমি যদি আমাৰ অঞ্চলৰ কথাখিনি যদি আমি সবল বলিষ্ঠ ৰূপত যদি আমি উত্থাপন কৰিব পাৰোঁ, নিশ্চিতভাৱে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে আমাৰ ওপৰত এটা সুদৃষ্টি প্ৰদান কৰিবই। গতিকে মই বেছি দীঘলীয়াকৈ নকওঁ, আপোনালোক আটাইলৈ মই কৃতজ্ঞতা আৰু ধন্যবাদ পুনৰবাৰ জনাইছোঁ। এই ওদালগুৰিৰ বিভিন্ন সমস্যা, আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত আমি বসবাস কৰিছোঁ, একতাৰ যিডাল এনাজৰী, সেই এনাজৰীডাল শক্তিশালী কৰিব লাগিব। মোদী ডাঙৰীয়াই আমাক মন্ত্ৰ দিছে, সবকা সাথ সবকা বিকাশ, আৰু এতিয়া নতুন আৰু এটা ইয়াত যোগদান হৈছে সবকা বিশ্বাস। গতিকে সংখ্যালঘু ভাইসকলেও এইবাৰ আমি আমাৰ ফালে আহিব লাগিব। এতিয়া যি বিধানসভাত কৰিলে বা BTCত কৰিলে বা লোকসভাত কৰিলে, তাতোকৈ ভালকৈ অহা আমাৰ BTC নিৰ্বাচনত সংখ্যালঘু ভাইসকলে আমাৰ মিত্ৰ গোষ্ঠীক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিব লাগিব। মোৰ এইটো এটা আহ্বান আজিৰ এই মঞ্চৰ পৰা কৈছোঁ, কাৰণ এতিয়া আৰু সেই দিন নাই যে আমি জাতি ধৰ্ম পন্থ সম্প্ৰদায়ত আমি ভাগ ভাগ হৈ থাকিম। সেই দিন আমাৰ উকলি গ'ল। এতিয়া আমি সকলোৱে এক ভাৰতীয় হিচাপে, এক অসমীয়া হিচাপে আমি আগবাঢ়িব লাগিব, আৰু নিজৰ যে অধিকাৰ, নিজৰ যে প্ৰাপ্য, সেই অধিকাৰ আৰু প্ৰাপ্যক আমি সংসদত আমি বলিষ্ঠ ৰূপত উত্থাপন কৰি তাৰ পৰা টানি আজুৰি আমি আনিব লাগিব। ইয়াৰ কোনো বিকল্প বা চৰ্টকাট নাই। গতিকে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। ওদালগুৰি জিলাৰ পৰা আপোনালোকে যথেষ্টখিনি পজিটিভ এটা মিডিয়া ভাইব্ৰেশ্যন গুণগুণনি আপোনালোকে
অসমৰ বা সমষ্টিটোৰ বিভিন্ন স্থানলৈ নিয়াত আপোনালোকে সহায় কৰিলে। মই ভবা নাছিলোঁ যে তিনিওটা দলৰ নেতৃবৃন্দই ইমান আন্তৰিকতাৰে এই কেম্পেইনটোত অংশগ্ৰহণ কৰিব। ইমান আন্তৰিকতাৰে JPF AGP দলে আন্তৰিকতাৰে, বিজেপিটো মোৰ নিজা দল, বিজেপি কাৰ্যকৰ্তাটো আছেই, কৰিছে, কৰিবই লাগিব, কিন্তু অন্য BPF AGP দলৰ কাৰ্যকৰ্তাসকলেও যি আন্তৰিকতাৰে, যি উৎসাহেৰে এই নিৰ্বাচনটোত মানে অংশগ্ৰহণ কৰিছে, ইয়াক সঁচাকৈ এক অভাৱনীয় পদক্ষেপ। মই ভবা নাছিলো ইমান আন্তৰিকতাৰে তেখেতসকলে এইবাৰ এই নিৰ্বাচনটোত আমাক এই নিৰ্বাচনত জয় হোৱাৰ কাৰণে সহযোগিতা আগবঢ়াব। গতিকে মই এই চবতে মই তিনিওটা দলৰ পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি, সংসদত ইতিমধ্যে বিভিন্ন প্ৰশ্ন মই দি থৈ আহিছোঁ। ইতিমধ্যে সংসদত যে সংসদীয় কাৰ্যপ্ৰণালী আছে, আমাৰ প্ৰায় 70টামান কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আছে, 5টা বিভাগ, 5টা গ্ৰুপ বনাই A, B, C, D, E, এই 5টা বিভাগত বিভিন্ন মন্ত্ৰালয়, বিভিন্ন ডিপাৰ্টমেণ্টক সংলগ্ন কৰা হৈছে। এটা এটা গ্ৰুপত 8ৰ পৰা 10টা বা 12টা বিভাগক একেলগে সংলগ্ন কৰা হৈছে। এদিন সেই বিভাগটোৰ কাৰণে প্ৰশ্ন একেলগে আমি দিব লাগে। 15 দিন আগত আমি প্ৰশ্ন সংসদত দি আহিব লাগে, পাৰ্লিয়ামেণ্ট হাউচত দি আহিব লাগে, পাৰ্লিয়ামেণ্ট ছেক্ৰেটাৰিয়েটত দি আহিব লাগে। ইতিমধ্যে মই প্ৰশ্ন যোগাৰ কৰি দি আহিছোঁ। গতিকে যদি তাত লটাৰী হয়, সেই লটাৰীত যদি ওদালগুৰি, দৰং, নলবাৰীৰ প্ৰশ্ন প্ৰথমতে হাত লাগে, তেতিয়াহ'লে হয়তো প্ৰথম বা দ্বিতীয় দিনাই সংসদৰ মজিয়াত আমাৰ এই সমষ্টিটোৰ কথাখিনি আলোচনা কৰাৰ কাৰণে আমি সুযোগ পাম। গতিকে মই বহি থকা নাই, যোৱা 2টা দিন, ইয়াৰ আগত 2টা দিন আগত মই দিল্লীত আছিলোঁ। এই 2টা দিন সংসদৰ কাৰ্যক্ৰমণি কেনেকৈ চলে, 0/377 কুৱেশ্যন আৱাৰ, এইবিলাক প্ৰাইভেট বিল কেনেকৈ ধৰণে ইয়াত সংসদত কাম কৰিব লাগে, সংসদৰ এজন প্ৰতিনিধিয়ে এই কথাখিনি অকণমান মই সামান্য অধ্যয়ন কৰিছোঁ। আপোনালোকৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ, মই সমষ্টিটোত নিয়মিতভাৱে আহিম। আপোনালোকৰ লগত মই এটা নিৰ্দিষ্ট সময় ঠিক কৰিম, ওদালগুৰি জিলাৰ কাৰণে অমুক দিনা, অমুক বাৰ বা অমুক সময়, ঠিক তেনেকৈ মাজবাট সমষ্টিৰ কাৰণে অমুক বাৰ, অমুক মাহৰ অমুক বাৰ, এনেকৈ আমি ঠিক কৰি ল'ম। আপোনালোকে আপোনালোকৰ কথাখিনি যাতে মোলৈ যাতে ফৰৱাৰ্ড কৰিব পাৰে। আপোনালোকৰ নিজৰ বা আমাৰ জনপ্ৰতিনিধিসকল আছে, MCLA আছে, দলৰ বিভিন্ন ধৰণৰ ব্লক বা মণ্ডল সভাপতিসকল আছে, জিলা সভাপতিসকল আছে, জনপ্ৰতিনিধি বিধায়কসকল আছে, তেওঁলোকৰ মাধ্যমেদি গোটেইখিনি বিষয় আমালৈ আহিব। আৰু সংসদ পুঁজিৰ ধন মই এটা আজি এটাক দিলোঁ, কালি এটাক দিলোঁ, এইবিলাক নকৰোঁ। সম্পূৰ্ণ ট্ৰেন্সপাৰেঞ্চি, সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখি এদিনতে এটা সমষ্টিৰ কাৰণে যি সংসদ পুঁজি আমি দিব পাৰিম, একেলগে এনেকুৱা এখন মিটিং পাতি ৰাজহুৱাকৈ সকলোৱে জনাকৈ এই সংসদ পুঁজিৰ ধন মই বিতৰণ কৰিম। গতিকে যাতে আমাৰ কামখিনি সকলোৱে মিলি নিৰ্দিষ্ট সময়ত যাতে সেই ধনখিনি ব্যয় কৰিব পাৰে, তাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব পাৰে, যাতে নেক্সট যিটো আমি ইনষ্টলমেণ্ট দিম সেইটো সময়ত যাতে আমি পাওঁ, তাৰ কাৰণে চেষ্টা কৰিম। বাকী ওদালগুৰি জিলাৰ বিভিন্ন সমস্যা, ফ্লাইঅভাৰকে ধৰি বিভিন্ন কথা আমি পৰৱৰ্তী সময়ত আমি শক্তিশালীভাৱে আগবাঢ়ি লৈ যাম। মই চৰণক কৈছোঁ, ভাই আমি কিন্তু একেলগে দিল্লীত যাম, একেলগে আমি কেন্দ্ৰীয় ৰেলমন্ত্ৰী, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী, প্ৰধানমন্ত্ৰীক আমি লগ কৰিম আৰু আমাৰ কথাখিনি আমি তেখেতসকলক অৱগত কৰিম। আমাৰ উন্নয়নৰ যিটো মানে আকাংক্ষা, ইচ্ছা, এই কথাখিনি আমি বাস্তৱত ৰূপায়িত কৰিম। আৰু বেছি দীঘলীয়াকৈ নকওঁ, আপোনালোকে আজি যিসকলে মোক ইয়াত সম্বৰ্ধনা দিলে সেই সকলক মানে বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে দিবলৈ বুলি বহুত সময় অপেক্ষা কৰি আছে, আপোনালোককো মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি কৰিছোঁ। জয় হিন্দ, ভাৰত মাতা কি জয়। ইয়াৰ পিছত মই ওদালগুৰি জিলা অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, ৰাভা সাহিত্য সভা, সান্তালী সাহিত্য সভা, নেপালী সাহিত্য সভা তেখেতসকলক মই আগুৱাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকে উত্তৰ ছাইড আহক আৰু দক্ষিণ মুৱাকৈ গুচি যাওক, দক্ষিণ মুৱাকৈ গুচি যাওক, দক্ষিণ মুৱাকৈ
সভায়াহী ব্যক্তিসকল যাব কাৰণে অনুৰোধ জনাইছোঁ। আমার ওয়াসা ইউনিয়ন ফেডারেশন ওদালগুড়ি কমিটি সকলকে আয়োজন আহিব কাৰণে অনুৰোধ জনাইছোঁ। आंनि भिडिअखौ नोंथांमोना साबस्क्राइब खालामाखैबा साबस्क्राइब खालामदों आरो लोगोसे बेल बुटामाव थुदों जाहाथे आं आपलोड खालामनाय भिडिअआ नोंथाङा फार्स्टयैनो मोनग्रो।